Friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট টপিক লৈ পেলাই কিছুমান ভিডিঅ' বনাইছিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক পোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব আৰু এই ভিডিঅ'বিলাকে আপোনালোকৰ এক্সামৰ প্ৰিপেৰেশ্যনত সুবিধাজনক হ'ব। আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যোনখন 2019 কুৱেশ্যন পেপাৰ আহিছিলে B.ed এণ্ট্ৰেন্সৰ তাৰ কুৱেশ্যন পেপাৰৰ 3 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। ইতিমধ্যে আমি দুটা পাৰ্ট আপলোড কৰিছোঁ। যদি সেই ভিডিঅ'কেইটা আপোনালোকে চোৱা নাই চাই ল'ব। এক্সামৰ প্ৰস্তুতিৰ বাবে আপোনালোকৰ আৱশ্যকীয় হ'ব। আজি আমি যিখিনি আপোনালোকৰ ৰিজনিং আৰু মেথছৰ কুৱেশ্যন আছিলে সেইখিনি আমি ডিছকাছ কৰিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আহিছিলে, পিটছ ইজ ৰিলেটেড টু ক্ৰিকেট ইন দ্য ছেইম ৱে এজ এৰিনা ইজ ৰিলেটেড টু। পিটছটো ক্ৰিকেটৰ লগত ৰিলেট সকলোৱে নিশ্চয় জানে। ক্ৰিকেটৰ চেণ্ট্ৰেল পৰ্চনটো কি বুলি কোৱা হয়? পিটছ বুলি কোৱা হয়। এতিয়া এৰিনা কিহৰ লগত ৰিলেট কৰে? এৰিনা এইটো আপোনালোকে নিশ্চয় জানে। এৰিনা ৰিলেট কৰে আপোনালোকৰ ৰেচলিঙৰ লগত। ৰেচলিং য'ত খেলা হয় তাক কোৱা হয় এৰিনা বুলি কোৱা হয়। ক্ৰিকেটত চেণ্ট্ৰেল পৰ্চনটো পিটছ বুলি কোৱা হয়। ঠিক তেনেদৰে আপোনালোকৰ এৰিনা কোৱা হয় আপোনালোকৰ ৰেচলিঙৰ চেণ্ট্ৰেল পৰ্চনটোক। ঠিক আছে, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোত চাব, ফাইণ্ড আউট দ্য ৰিলেশ্যনশ্বিপ এমং দ্য গিভেন 3 words and choose another group with similar relationship from the option provided. অপশ্যনকেইটা যেনেদৰে দিছে ঠিক তেনেদৰে এনেকুৱা এটা গ্ৰুপ চিলেক্ট কৰিব কৈছে। ইয়াত স্কুল, কলেজ, ইউনিভাৰ্চিটি, স্কুলৰ ওপৰত আপোনালোকৰ কলেজ পাব, কলেজৰ ওপৰত আপোনালোকৰ ইউনিভাৰ্চিটি পাব। ঠিক তেনেদৰে ভিলেজৰ ওপৰত আপোনালোকৰ চিটি পাব, চিটিৰ ওপৰত চাৰ্ভাৰ পাব। চাৰ্ভাৰ মানে হৈছে আপোনালোকৰ উপনগৰ। ঠিক আছে, এতিয়া বাকীকেইটাত অকণমান অসুবিধা আছে। ঠিক তেনেদৰে পাপি, ডগ, বিটছ বুলি কৈ দিয়াৰ লগে আপোনালোকে গম পাব ফিমেল ডগক কোৱা হৈছে। এতিয়া কিন্তু ডগতকৈ ওপৰত ফিমেল ডগত কেনেকৈ হ'ব পাৰে? ডগতকৈ ওপৰত বেলেগ এটা সিহঁতৰ যদি ডগটো সোমাই থাকিলেহেঁতেন তেনেকুৱা ধৰণৰ হোৱাহেঁতেন হ'লহেঁতেন। কিন্তু ইয়াত লাষ্টত আপোনালোকে দেখিছে কণ্টিনেণ্ট, কাণ্ট্ৰি আৰু ষ্টেট দিছে। এইটো যদি উল্টা হ'লহেঁতেন বা ষ্টেট, কাণ্ট্ৰি আৰু কণ্টিনেণ্ট হ'লহেঁতেন তেতিয়া এইটো হ'লহেঁতেন। কিন্তু ইয়াত উল্টা হৈ যোৱাৰ কাৰণে এইটো নহ'ব। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো দিছে আপোনালোকক, কমপ্লিট দ্য ছেকেণ্ড পেয়াৰ ইন দ্য ছেইম ৱে এজ দ্য ফাৰ্ষ্ট পেয়াৰ। প্ৰথম পেয়াৰটো যেনেদৰে আছে ঠিক তেনেদৰে ছেকেণ্ড পেয়াৰটো চিলেক্ট কৰিব দিছে। ছেকেণ্ড পেয়াৰটোত কি হ'ব? এতিয়া 2 গৈ পেলাই 8 হৈছে। ঠিক আছে, 2 আমি কি কৰিলে 8 পাওঁ? 2 কিউব ইকুৱেল টু 8, ৰাইট? 3 কিউব ইকুৱেল টু যদি আমি কৰি দিওঁ তেতিয়া কি পাই যাম? 27। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন ডিটো হ'ব 27। নেক্সট কুৱেশ্যনটোত আছে, ইম্পচিবল ইজ ৰিলেটেড টু ফিজিবল ইন দ্য ছেইম ৱে এজ থিয়ৰিটিকেল ইজ ৰিলেটেড টু। ইম্পচিবল টু ফিজিবলৰ লগত যদি ৰিলেটেড হৈ থাকে তেনেহ'লে থিয়ৰিটিকেলটো কিহৰ লগত ৰিলেটেড হ'ব? এতিয়া ইম্পচিবল টু ফিজিবল কৈছে। ফিজিবল মানে কি? পচিবল টাইপৰ বুজায়, ৰাইট? পচিবল টাইপৰ বুজায়। এতিয়া থিয়ৰিটিকেলটো তাৰ উল্টাটো কি হ'ব? আপোনালোকৰ প্ৰেক্টিকেল, ৰাইট? প্ৰেক্টিকেল মানে থিয়ৰিটিকেল আৰু প্ৰেক্টিকেল। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোত আহিছিলে, চিলেক্ট ওৱান হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ 3 ৰেছপন্সেছ। তলৰ যিকোনো এটা চিলেক্ট কৰিব গৈছে যিটো আপোনালোকৰ বাকীকেইটাতকৈ অলপমান বেলেগ ধৰণৰ হয়। এতিয়া পাইনএপল, অৰেঞ্জ আৰু মৌচুমী, এই তিনিটা বস্তু কি হয়? এই তিনিটা বস্তুৰ ৰস আছে, ৰাইট? বানানাৰ কিন্তু ৰস নাই। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। ডিটো অলপমান বেলেগ ধৰণৰ হ'ব। নেক্সট কুৱেশ্যনটোত আহিছিলে, হুইচ নেম উইল কাম লাষ্ট ইন দ্য টেলিফোন ডাইৰেক্টৰী। টেলিফোন ডাইৰেক্টৰীত তলৰ কোনটো নাম আটাইতকৈ শেষত আহিব সেইটো বিচাৰিছে। আৰু টেলিফোন ডাইৰেক্টৰীত আপোনালোকে সকলোৱে নিশ্চয় জানে যিবিলাক এলফাবেটিকেলি তাত নামবিলাক থাকে। চ' MA থকাবিলাক প্ৰথমতে আহিব, ৰাইট? আৰু MA থকা ইয়াত 3টা নামে আছে, কিন্তু MO থকা এটা আছে সেইটো আপোনালোকৰ আটাইতকৈ শেষত আহিব। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। মোহনটো আটাইতকৈ লাষ্টত আহিব। নেক্সট কুৱেশ্যনটোত আহিছিলে, হাউ মেনি মিনিংফুল 3-letter ইংলিছ ৱৰ্ড কেন বি formed with the letters W and O using each letter only once in each word. যিকোনো এটা লেটাৰ আপুনি এবাৰে ইউজ কৰিব পাৰিব। এতিয়া কিমানটা ৱৰ্ড আপুনি বনাব পাৰিব WNOৰ পৰা? আপুনি যদি ইয়াত চাই তেতিয়াহ'লে আপোনালোকে দেখিব WON বুলি এটা ৱৰ্ড আছে, সেইটো ৰাইট? মানে জিকাৰক বুজায়। ঠিক তেনেদৰে OWN অ'নাৰসকলক এনেকৈ বুজায় তেনেকৈ। ঠিক আছে, আৰু তাৰপিছত নাও NOW নাও, এই 3টা বস্তু আপুনি মিন কৰি পেলাই বনাব পাৰিব। মানে আপুনি মেক্সিমাম 3টা লেটাৰে বনাব পাৰিব। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। 3টা লেটাৰ হ'ব, ঠিক আছে? আৰু 3টা আপোনালোকৰ ৱৰ্ড হ'ব, ঠিক আছে? নেক্সট কুৱেশ্যনটোত চাব, হুইচ ছিকুৱেঞ্চ অফ মেথমেটিকেল চিম্বলছ কেন ৰিপ্লেচ ইন দ্য গিভেন ইকুৱেশ্যন। গিভেন ইকুৱেশ্যনটো আপোনালোক যিটো দি থোৱা আছে এইটো আপোনালোক কিহেৰে চেঞ্জ কৰি পেলাই আপোনালোকৰ ৰিপ্লেচ কৰিব পাৰিব। এতিয়া 8ৰ লগত যদি আমি মাল্টিপ্লাই কৰি দিওঁ 5, তাৰপিছত আপুনি যদি -9 যদি কৰি দিয়ে ইকুৱেল টু কিমান হ'ব? এইটো ইকুৱেল টু 31 হৈ যাব, ঠিক আছে? এতিয়া অপশ্যন ডিত আছে 8 × 5 = 40, 40 -9 ইকুৱেল টু 31, হয় নে নহয়? ইয়াত তেনেকৈ আমি যদি এই চিম্বলটো যদি এই চিম্বলখিনি ইউজ কৰোঁ তেতিয়াহ'লে আপোনালোকৰ এনচাৰটো ওলাই যাব। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটোত যাওঁ। ইফ 18 × 21 = 28, 11, 65 × 72 = 75, 26, দেন 43 × 92 ইজ ইকুৱেল টু, এইটো কি হ'ব সেইটো বিচাৰিছে। এইটো যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে লক্ষ্য কৰিলে আপোনালোকে দেখা পাব ইয়াত ধৰি লওক দি থোৱা আছে। এই আমি ছেকেণ্ডত চাইছোঁ
65 to 6 আছে 6 to প্ৰথমটো আটাইতকৈ লাষ্টত গৈছে ৰাইট এতিয়া ইয়াত যদি আমি চাওঁ প্ৰথমটো আটাইতকৈ লাষ্টত গ'লে কি পাম লাষ্টত গ'লে আপোনালোকৰ 4 পাব ৰাইট লাষ্টৰ ফালে আৰু সেকেন্ড 5 টো আছে আপোনালোকৰ সেকেন্ড নম্বৰ আছে সেকেন্ড নম্বৰ থকাটো আপোনাৰ সেকেন্ড নম্বৰ আছে তেতিয়া 3 টো আপোনালোকৰ সেকেন্ড নম্বৰ থাকিব ঠিক আছে 3 টো আপোনালোকৰ সেকেন্ড নম্বৰ থাকিব এতিয়া মাজত আৰু এটা বহিব আৰু ইয়াৰ আগফালে এটা বহিব ৰাইট এতিয়া 92 টো 9 টো আপোনালোকৰ ক'ত গৈছে সৰি ইয়াৰ আপোনালোকৰ 72 7 টো ক'ত গৈছে 7 টো আপোনালোকৰ প্ৰথমলৈ গৈছে এতিয়া 9 টো আপোনালোকৰ প্ৰথমলৈ যাবগৈ প্ৰথমত বহাই দিলোঁ তাৰপিছত আপোনালোকৰ কি আছিল আটাইতকৈ শেষত থকাটো 2 টো আছিলে ক'ত আছিলে আপোনালোকৰ 3 নম্বৰত বহিলে ঠিক আছে এতিয়া ইয়াৰ আপোনালোকৰ কি আছে 2 টো আছে ইয়াত আপোনালোকৰ এইটো 2 টো 3 নম্বৰত বহিব 9324 অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ এনেধৰণে কৰিব লাগিব এইটো যেহেতু ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াত কোনো মাল্টিপ্লিকেশ্যনৰ খেল নাই জাষ্ট আপুনি ৰিজনিংটো অকণমান হেৰি কৰি পেলাই আপুনি মিলালেই হ'ল অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটোত যাওঁ ৰাজু ইজ ষ্টেণ্ডিং ফেচিং নৰ্থ ৰাজু ইজ ষ্টেণ্ডিং ফেচিং নৰ্থ আপোনালোকে সকলোৱে এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় কৰিছে আমি ইতিমধ্যে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিছোঁ যাত ডাইৰেকশ্যনৰ ওপৰত কুৱেশ্যন কৰি থোৱা হৈছে যদি আপোনালোকে সেই ভিডিঅ'বিলাক চোৱা নাই চাব তেতিয়াহ'লে আপোনালোকৰ যদি সেই ভিডিঅ'কেইটা আপোনালোকে চোৱা নাই চাই ল'ব আপোনালোকৰ এক্সামৰ প্ৰিপেৰেশ্যনত সুবিধাজনক হ'ব ঠিক আছে এতিয়া এই কুৱেশ্যনটো কেনেধৰণে কৰিব লাগিব প্ৰথমতে আপোনালোকে ডাইৰেকশ্যনকেইটা লিখি ল'ব লাগিব নৰ্থ চাউথ ইষ্ট ৱেষ্ট ঠিক আছে এতিয়া ৰাজুৱে কৈছে ৰাজু ষ্টেণ্ডিং ফেচিং নৰ্থ ৰাজুৱে এডোখৰ জেগাত ৰৈ আছে আৰু তেওঁ নৰ্থৰ ফালে চাই আছে ঠিক আছে তেতিয়া কৈছে হি গ'জ 30 মিটাৰ প্ৰথমতে কিমান গৈছে 30 মিটাৰ গৈছে তাৰপিছত কৈছে হেড টাৰ্ণছ লেফ্ট আৰু হিট লেফ্ট টাৰ্ণ ল'লে কিমান গৈছে গ'জ 15 মিটাৰ তেওঁ 15 মিটাৰ গ'ল তাৰপিছত কৈছে নাও হি টাৰ্ণছ ৰাইট তাৰপিছত ৰাইট টাৰ্ণ লৈ পেলাই তেওঁ কিমান গ'ল আপোনালোকৰ গৈছে আপোনালোকৰ 50 মিটাৰ গ'ল তেওঁ ঠিক আছে 50 মিটাৰ গ'ল তাৰপিছত কৈছে এণ্ড ফাইনেলি টাৰ্ণছ টু হিজ ৰাইট আকৌ তেওঁ ৰাইটৰ ফালে তেওঁ টাৰ্ণ কৰিলে ঠিক আছে টাৰ্ণ কৰিলে আৰু এণ্ড ৱাক্স আৰু খোজকাঢ়ি গৈ আছে ইন হুইচ ডাইৰেকশ্যন ইজ হি হেডিং আৰু এতিয়া তেওঁ কোনটো ডাইৰেকশ্যনত তেওঁ হেড কৰি আছে এইটো ডাইৰেকশ্যন যদি গৈ আছে তেতিয়াহ'লে কি হ'ব এইটো আপোনালোকৰ ইষ্ট হ'ব ৰাইট এই অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এনেধৰণে কৰিব লাগিব কুৱেশ্যনটো ইয়াত হ'ব ইষ্টলৈ তেওঁ মুভ হেড কৰি আছে ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ যাওঁ ইফ ইট ইজ 3 o'clock ইন এ ৱাটছ 3টা বাজি আছে এটা ঘড়ীত ধৰি লওক এতিয়া যদি আমি এইটো ঘড়ী হিচাপে ধৰোঁ তেতিয়াহ'লে আপোনাৰ ওপৰত থাকিব 12 তলত থাকিব 6 এইফালে থাকিব 3 এইফালে থাকিব 9 ৰাইট এতিয়া ইফ দ্য মিনিট হেণ্ড পইণ্টছ টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট মিনিট হেণ্ডটো কি কৰি আছে নৰ্থ ইষ্টলৈ মুভ কৰি আছে এতিয়া নৰ্থ ইষ্ট এইটো ডাইৰেকশ্যন হয় নৰ্থ ইষ্ট ৰাইট এতিয়া যদি মিনিট হেণ্ডটো এইফালে থাকে তেতিয়াহ'লে কি হৈ যাব দেন দ্য আৱাৰ হেণ্ড উইল বি এতিয়া 3টা বাজিলে আৱাৰ হেণ্ডটো ইয়াত থাকিলেহেঁতেন কিন্তু 3টা বাজি পাৰ হৈ যোৱাৰ লগে লগে আৱাৰ হেণ্ডটো এইটো চাইডে গুচি আহিব ৰাইট এইটো চাইডে গুচি আহিব এতিয়া এইটো ডাইৰেকশ্যনটো কি বুলি কোৱা হয় এই ডাইৰেকশ্যনটো কোৱা হয় আপোনালোকৰ সাউথ ইষ্ট কি বুলি কোৱা হয় সাউথ ইষ্ট চ' ইয়াৰ অপশ্যন হৈ যাব আপোনালোকৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ সাউথ ইষ্ট হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো দিছে ইন এ ৰ' অফ গাৰ্লছ এটা ৰ'ড গাৰ্লছৰ এটা ৰ'ড কি বুলি কৈছে ৰীনা ইজ 11 ফ্ৰম ইষ্ট এণ্ড কি কৈছে ৰীনা দুইটা ছাইডৰ পৰা কি কৈছে 11th নম্বৰত আছে এডত ৰীনা আছে ঠিক আছে ৰীনা 11 নম্বৰ আছে এইফালে 11 নম্বৰ যদি থাকে এইটো চাইডৰ তেওঁ আগত কিমান আছে 10 আছে আৰু এইটো চাইডৰ তেওঁ পিছফালেও 10 আছে ৰাইট এতিয়া আপোনাক সুধিছে হাউ মেনি গাৰ্লছ আৰ দেয়াৰ ইন দ্য ৰ'টোত কিমানজনী গাৰ্লছ আছে সেইটো বিচাৰিছে এতিয়া 10 প্লাছ ৰীনা 1 প্লাছ 10 ৰাইট টোটেল কিমান হৈ যাব 10 20 21 আপোনাৰ টোটেল হৈ যাব 21 জনী গাৰ্ল আছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিছিলে ইফ অনিতা ইজ টলাৰ দেন সুজিত বাট শ্বৰ্টাৰ দেন কুসুম এণ্ড সুজিত ইজ জাষ্ট এজ টল এজ কল্পনা বাট টলাৰ দেন বিনিতা দেন কল্পনা ইজ এইটো আমি প্ৰথমতে যদি কৰি চাওঁ তেতিয়াহ'লে দেখিব অনিতা ইজ টলাৰ দেন সুজিত এতিয়া অনিতা যদি ওপৰত থাকে টলাৰ দেন সুজিত ঠিক আছে বাট শ্বৰ্টাৰ দেন কুসুমতকৈ শ্বৰ্টাৰ বুলি কৈছে এইটো কুসুম ধৰি ল'লোঁ ওপৰত কুসুম আছে এণ্ড সুজিত ইজ জাষ্ট এজ টল এজ কল্পনা সুজিত কেনেদৰে কল্পনাৰ লগত একেই কল্পনাৰ লগত সমান বুলি কৈছে ঠিক আছে বাট দ্য টলাৰ দেন বিনিতা কিন্তু বিনিতাতকৈ টলাৰ হয় বুলি কৈছে বিনিতা ঠিক আছে এতিয়া দেন কল্পনা ইজ এতিয়া কল্পনা কি হয় সেইটো বিচাৰিছে যিকেইটা দিছে আমি চাই লওঁ প্ৰথমতে দিছে জাষ্ট এজ টল এজ অনিতা অনিতাৰ লগত সমান নেকি নহয় সুজিতৰ লগতহে সমান ৰাইট অপশ্যন এ ইজ দ্য ৰং নেক্সট টলাৰ দেন কুসুমতকৈ টলাৰ বুলি কৈছে কুসুমতকৈ টলাৰ নহয় কুসুম আটাইতকৈ টলাৰ ৰাইট এইটো বিটোও ভুল হৈছে শ্বৰ্টাৰ দেন অনিতাতকৈ শ্বৰ্ট বুলি কৈছে ঠিক আছে এইটো শুদ্ধ হৈছে আৰু আটাইতকৈ শেষত দিছে শ্বৰ্টাৰ দেন সুজিত এইটোও নহয় কাৰণ সুজিতৰ লগত সমান একেই ৰাইট অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব ইয়াত শ্বৰ্টাৰ দেন অনিতা নেক্সট কুৱেশ্যনটোত চাব নেক্সট কুৱেশ্যনটোত আপোনালোকৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ইতিমধ্যে কৰি থৈছোঁ ভিডিঅ' আছে আপোনালোকে যদি চোৱা নাই চাই ল'ব সেইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব চ' আপোনালোকৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পাৰিব হ'লে সেই ভিডিঅ'টো যদি চাই লয় তেতিয়াহ'লে আপোনালোকৰ প্ৰিপেৰেশ্যনত সুবিধাজনক হ'ব ঠিক আছে নেক্সট এতিয়া আমি এইটো কেনেধৰণে কৰিম চাব ডি ইজ ফাদাৰ ডি আপোনাৰ বিৰ ফাদাৰ বুলি কৈছে ঠিক আছে বি ইজ চিজ ছিষ্টাৰ ইন ল বি কি বুলি কৈছে ছিষ্টাৰ ইন ল বুলি কৈছে
চিৰ চিষ্টাৰ ইন ল বুলি কৈছে চ' চিয়ে বিৰ কাৰোবাৰ লগত মানে বায়েক বা ভনীয়েকৰ লগত তেওঁ বিয়া পাতিব লাগিব ৰাইট এইটো কি হয় এতিয়া আমি নাজানো চ' আমি এনেই খালী কৰি থৈ দিছোঁ ঠিক আছে এতিয়া হাউ ইজ এ চৰি চিষ্টাৰ ইন ল এণ্ড এজ ডাটাৰ বি কি বুলি কৈছে এৰ ডাটাৰ বুলি কৈছে এৰ ডাটাৰ বুলি কৈছে এইটো প্ৰথমতে ফাদাৰ বুলি কৈছিলে চ' ফাদাৰ হ'ল ডাটাৰ বুলি কৈ দিয়ালৈকে মাক হৈ গ'ল এতিয়া ইহঁত দুজনৰ মাজত হাজবেণ্ড এণ্ড ৱাইফৰ ৰিলেশ্যন থাকিব লাগিব তেতিয়াহ'লে তেওঁ ডাটাৰ হৈ যাব ঠিক আছে এতিয়া হাউ ইজ এ ৰিলেটেড টু ডি এ আৰু ডি কি ধৰণৰ ৰিলেশ্যনত আছে সেইটো বিচাৰিছে এ কি হৈ যাব ৱাইফ হৈ যাব ৰাইট ৱাইফ হৈ যাব এ ইজ দ্য ৱাইফ অফ ডি চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ এনেধৰণে কৰিব লাগিব নেক্সট কুৱেশ্যনটোত চাব টুডে ইজ থাৰ্ছডে কি কৈছে টুডে ইজ থাৰ্ছডে আজি থাৰ্ছডে হয় তাৰপিছত দ্য ডে আফটাৰ 59 ডেজ উইল বি 59 ডেজৰ পিছত এই দিনটো কি হ'ব সেইটো বিচাৰিছে এতিয়া আজি যদি থাৰ্ছডে হয় আপুনি আকৌ 7টা দিনৰ পাছতহে আপুনি কি পাব থাৰ্ছডেটো পাব ৰাইট এতিয়া আমি যদি 59টো যদি 7এ হৰণ কৰি দিওঁ তেতিয়া কিমান পাম 7 × 56 56 আকৌ 56 নম্বৰ ডেটো আমি কি পাই যাম থাৰ্ছডে পাই যাম থাৰ্ছডে তাৰপিছত কি হৈ যাব ফ্ৰাইডে তাৰপিছত আহিব ফ্ৰাইডে ছেটাৰডে ছানডে ৰাইট ফ্ৰাইডে ছেটাৰডে ছানডে ইয়াত 56 57 58 59 59 নম্বৰ দিনটো কি হ'ব আপোনালোকৰ ছানডে হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ এনেধৰণে কৰিব লাগিব এইটো কুৱেশ্যন নেক্সট কুৱেশ্যনটো চাব চিলেক্ট দ্য অড নাম্বাৰ ফ্ৰম দ্য গিভেন নাম্বাৰ্ছ গিভেন যিখিনি নাম্বাৰ দিয়া আছে সেইখিনিৰ ভিতৰত অড নাম্বাৰটো বিচাৰিছে আপুনি কেনেধৰণে কৰিব লাগিব ইয়াত আপোনালোকৰ যোনটো 121 আছে সেইটো আপোনালোকৰ কি হয় 11ৰ স্কোৱাৰ হয় বাকীকেইটা কি হয় বাকীকেইটা স্কোৱাৰ কাৰো নহয় চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ এইটো অড নাম্বাৰ হয় ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছিলে চিলেক্ট দ্য অড নাম্বাৰ ফ্ৰম দ্য গিভেন নাম্বাৰ্ছ তলত যিকেইটা নাম্বাৰ আছে সেইকেইটাৰ পৰা অড নাম্বাৰটো বাছি উলিয়াব লাগে ইয়াত প্ৰথমত যদি ইউনিট ডিজিটটো চাই চবৰে কি আছে প্ৰথম এই তিনিটাৰ ইউনিট ডিজিটটো আছে আপোনালোকৰ ইভেন নাম্বাৰ আপোনাৰ 2ৰে হৰণ যাব ৰাইট কিন্তু এইটো আপোনালোকৰ 2ৰে হৰণ নাযায় ঠিক তেনেদৰেও কৰিব পাৰে আৰু যদি চাই এই তিনিটা এই প্ৰথম 4টা নাম্বাৰ যদি আপুনি এড কৰে তেতিয়াহ'লে আপুনি কিমান পাই যাব আপুনি পাই যাব 20 ঠিক তেনেদৰে এইটো পূৰণ কৰিলেও আপুনি 20 পাই যাব এইটো পূৰণ কৰিলেও আপুনি 20 পাই যাব কিন্তু এইটো যদি আপুনি পূৰণ কৰে তেতিয়াহ'লে 20 নাপায় চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এইটো আপোনালোকৰ অড হয় ঠিক আছে এনেধৰণে কৰিব লাগিব ৰিজনিঙৰ কুৱেশ্যনবিলাক নেক্সট কুৱেশ্যনটোত আহিছিলে যে ইন এ চাৰ্টেন কোড ডেঞ্জাৰ ইজ ৰিটেন এজ 145237 এণ্ড ৰেনকৰ ইজ ৰিটেন এজ 745967 হাউ ইজ ৰেজ RAG ৰেজ ৰিটেন ইন দ্য কোড লেংগুৱেজত ৰেজটো কেনেদৰে ৰাখিব আপোনালোকে যদি প্ৰথমটোত চাই ৰেঞ্জাৰ আটাইতকৈ লাষ্টত আৰটো আছে আৰৰ কোডটো কি হয় আৰৰ কোডটো 7 চ' ৰেজৰ প্ৰথম ৱৰ্ডটো হৈ যাব আপোনালোকৰ 7 তাৰপিছত আছে ডি এ আছিলে এটো কি আছে এৰ কোড হৈছে আপোনালোকৰ 4 চ' ইয়াত আপোনালোকৰ নেক্সট আহিব 4 জি এডোখৰত জি আছিলে জিৰ কোডটো কি হয় 4 নম্বৰ 2 আছিলে চ' অপশ্যন 2 হৈ যাব ঠিক আছে তাৰপিছত আহিছে আপোনালোকৰ 5 নম্বৰত কি আছিলে 3 আছিলে 3 হৈ যাব ইয়াত 7423 ইয়াৰ কোড হৈ যাব ঠিক আছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ এনেধৰণে কৰিব লাগিব এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত দেখা পোৱা যাব এইকেইটাই আছিলে আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব যিসকলৰ এক্সামৰ প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব ধন্যবাদ